নমস্কাৰ, মই ৰুমি আৰাইডিয়া চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিষয়বস্তুটো আপোনালোকে গমেই পাইছে যে মই কিহৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আমি প্ৰত্যেকগৰাকী অভিভাৱকৰে আমাৰ এটাই চিন্তা যে মোৰ সন্তানটিক মই মগজুৰ বিকাশ কেনেদৰে সাধন কৰোঁ, পঢ়াত কেনেদৰে মন বহাওঁ, লগতে নৈতিক শিক্ষাৰে কেনেদৰে শিক্ষিত কৰোঁ। এনেকুৱা বহু প্ৰশ্নৰ উত্তৰ লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে উপকৃত হ'ব আৰু ভিডিঅ'টো শেষলৈ চাব বুলি মই আশা ৰাখিছোঁ। আমি অভিভাৱকসকলে জীৱনৰ আধাখিনি সময় ধন কেৱল সন্তানৰ নামতে খৰচ কৰি দিওঁ। উদ্দেশ্য এটাই, তেওঁ এজন ভাল মানুহ হৈ গঢ় লওক। কিন্তু এই সময় সকলো সা সুবিধা দিয়াৰ পিছতো যদি আমাৰ সন্তান ভাল নহয়, তেতিয়া আমি কি কৰোঁ? ক'ত ভুল হ'ল? ক'ত ভুল কৰিলোঁ? মই কিবা ভুল কৰিছিলোঁ নেকি? এনেকুৱা বহু প্ৰশ্নৰ উদয় হয়। আৰু তাৰপিছত অৱশেষত যেতিয়া একো উত্তৰ নাপাম, তেতিয়া নিজৰ ভাগ্যক দুখ দি কিনে আমি বহি থাকিম। যেনেদৰে কুমলীয়া বাঁহ এডালক যদি আমি ভাজ খুৱাব খোজোঁ, সি ভাজ খাব। কিন্তু যদি আমি পুৰত বাঁহ এটাক ভাজ খুৱাব খোজোঁ, সি ভাঙি যাব। জীৱনৰ প্ৰথম স্তৰটোৱে হৈছে শিক্ষা। এতিয়া আমি গছপুলি এটা ৰুলেই নহ'ব, আৰু তাৰ পৰা আমি ফলো আশা কৰোঁ। এই গছপুলিটো ৰুই সঠিকভাৱে প্ৰতিপালন কৰাৰ দায়িত্ব কিন্তু আমাৰ। সময়মতে সাৰ পানী দিলেহে আমি সঠিক ফল পাম। বৰ্তমান সময়ত যিটো হাৰত মোবাইলৰ প্ৰচলন হৈছে, মোবাইল নোহোৱাকৈ আমি এদিনো থাকিব নোৱাৰোঁ। কিয়নো আমাৰ জীৱনৰ অধিকাংশ কাম আমাৰ মোবাইলতে হৈ যায়। আৰু আমাক দেখি দেখি আমাৰ শিশুসকলেও মোবাইল চাবলৈ ইচ্ছা কৰে। যিমান দূৰ সম্ভৱ আমি শিশুসকলক মোবাইলৰ পৰা আঁতৰাই ৰখাই ভাল। কিয়নো মোবাইলত সকলো ধৰণৰ বস্তু উপলব্ধ। তাত চাব নিবিচাৰিলেও বহু বস্তু নিজে নিজে আহি যায়। ইউটিউব হওক, ফেচবুক হওক, যিবোৰ সময়ৰ আগতে তেওঁলোকে নাজানিবলগীয়া বহু কথা শিকি যায়। আমাৰ বিশেষকৈ আমাৰ মাতৃসকলৰ এটা ভাল অভ্যাস হৈছে এতিয়া যে শিশুৰ হাতত মোবাইলটো দিওঁ আৰু ধুনীয়াকৈ নিজৰ ঘৰুৱা কামখিনি কৰি থাকোঁ। এই ভুলটো ময়ো কৰিছিলোঁ, কিন্তু এতিয়া নিজেই উপলব্ধি কৰিছোঁ। দিনত যদি অকণমান সময় তাইক মোবাইলটো চাব দিওঁ, গোটেই দিনটো মোবাইলটো খুজি থাকে। আৰু কিবা কাৰণত মোবাইলটো দিছোঁ যদিও তাৰপিছত পৃথিৱীত কি ঘটি যাওক একো নাই। যিমান চিঞৰি চিঞৰি আপুনি মাতক, একো কথা নুশুনে। যেন তেওঁলোকে মোবাইলটোৰ ভিতৰতে সোমাই গৈছে। তাৰপিছত এইবোৰৰ প্ৰভাৱ পৰে আমাৰ পঢ়াত। পঢ়িবলৈ মন নকৰা হৈ যায়। ধৰি লওক এটা গিলাচত এগিলাচ পানী থকাৰ পিছত আপুনি তাত যিমানেই পানী নভৰক কিয়, এটোপা পানীও তাত নোসোমায়। সেয়েহে আমাৰ শিশুসকলৰ এই খালী মগজুটোত অযথা জাবৰবোৰ ভৰাই ৰখাতকৈ ভাল বস্তু সোমোৱাই দিয়াই দায়িত্ব আমাৰ। তেওঁলোকৰ লগত মৰমৰে কথা পাতক, কি ভাল পায়, কি কৰি ভাল পায়, কি চাই ভাল পায়। তেওঁলোকৰ সময় পাৰ কৰিবৰ বাবে এই মোবাইলটো দিয়াতকৈ তেওঁলোকক এটা টাইমত টিভি চাব দিয়ক। কাৰণ টিভিত তেওঁলোকে চাব কি? কাৰ্টুন চাব। আৰু কাৰ্টুন চালে কথা কোৱা শিকিব, হয়তো ইংলিছ থাকিলে ইংলিছ শিকিলে, হিন্দী থাকিলে হিন্দী ভাষা শিকিলে। তেওঁলোকে অযথা জাবৰ নোসোমোৱাই নলয় তাত। আৰু তেওঁলোকৰ ফেভৰেট শ্ব'টো আপোনালোকে বাছি দিয়ক যে এইটো চাবা, তুমি এইটো টাইমত আহিব, এইটো টাইমত চাবা, আৰু দেখিব সেইটো টাইমত তেওঁ চাব। আৰু তেওঁলোকৰ লগত ধুনীয়াকৈ কথা পাতি আৰু এটা কাম কৰাৰ আমাৰ ভাল উপায় এটা হৈছে যে আমি তেওঁলোকৰ সময়সীমাবোৰ বান্ধি দিব লাগে। যে ৰাতিপুৱা ইমান বজাত উঠিবা, ইমান বজাত ব্ৰেকফাষ্ট কৰিম, ইমান বজালৈকে পঢ়িম, তাৰপিছত স্কুলত গ'লে স্কুলত গ'লোঁ, স্কুল নাথাকিলে ইমানটা সময়ত আমি গা ধুম, ইমান টাইত ভাত খাম, ইমান টাইত টোপনি মাৰিম, ইমান সময়ত খেলিম, ইমান সময়ত টিভি চাম, ইমান সময়ত পঢ়িম, ইমান সময়ত শুম। আৰম্ভণিৰ পৰাই যেতিয়া আপুনি এই ৰুটিনখন তেওঁলোকক দি দিয়ে, চাব কেইদিনমান যোৱাৰ পিছত তেওঁলোকে নিজে সুধিব, মা কিমান টাইম হ'ল, এইটো টাইমত কি কৰিব লাগে। সেইবাবে এই পদ্ধতিটো মই নিজে অৱলম্বন কৰিছোঁ। মোৰ ছোৱালীৰ 5 বছৰ আৰু তাই জানে যে মই 9 বাজিলে আমি ভাত খাম, 12 বাজিলে আমি গা ধুম, 10 বাজিলে আমি ব্ৰেকফাষ্ট কৰিম। সেয়েহে আপোনালোকে ল'ৰা ছোৱালীৰ সময়সীমা বান্ধি দিয়ক। আৰু এটা কথা মনত ৰাখিব, শিশুসকলক কাৰো লগত তুলনা নকৰিব যে অমুকে এইটো কাম কৰিছে, অমুক ভাল, তেওঁ সেইটো কামত ভাল। এইবিলাক তুলনা নকৰিব। তুমি কি কৰিছা, এইবিলাক কুৱেশ্যন তেওঁলোকৰ আগত নকৰিব। তেওঁলোকে কি ভাল পায়, কি কৰি ভাল পায়, কি খাই ভাল পায়, কি চাই ভাল পায়, সেইখিনি বস্তু আমি অবজাৰ্ভ কৰিব লাগিব। আৰু এই অবজাৰ্ভেশ্যনটো আমাৰ এদিনৰ নহয়। এই অবজাৰ্ভেশ্যনটো আমাৰ শিশু ডাঙৰ হোৱালৈকে আমি তেওঁলোকক চাব লাগিব যে তেওঁলোকে কি কৰি ভাল পায়। তো সেই কামটো কৰিব দিয়ক। এতিয়া ধৰি লওক মোৰ ছোৱালীজনী গান গাই অকণমান ভাল পায়, তেওঁ সৰুৰ পৰাই গান গাইছিলে। তো তাইক মই কি কৰোঁ, সেইখিনি তাইক মই গান গাব দিওঁ। তাই তেনেদৰে গান গাই ভাল পায়, তো সেইটো কাম তাইক মই কৰাইছোঁ। তেনেদৰে আৰু এইবিলাক ক্ষেত্ৰত মই আপোনালোকক ভিডিঅ'টো যে বনাইছোঁ, মই এনেই ভিডিঅ'টো বনোৱা নাই। মই নিজে প্ৰেক্টিকেলত যিখিনি পাইছোঁ মই সেইখিনি আপোনালোকৰ লগত ক'ব বিচাৰিছোঁ। আৰু এটা পদ্ধতি আপোনালোকে অৱলম্বন কৰিব পাৰে। তেওঁলোকৰ শলাগ লোৱা কৰক। ধৰি লওক আপুনি তেওঁক এগিলাচ পানী আনিব দিছে, দি কিনে ধন্যবাদ,
ভাল ল'ৰা বা ভাল ছোৱালী এনেকৈ যদি মৰমত কয় তেতিয়াহ'লে নেক্সট আকৌ এটা কাম কৰিবৰ বাবে তেওঁলোকে আগ্ৰহী হৈ উঠে। যদি তেওঁলোকক কিবা কথাৰ কাৰণে আমি মাতোঁ শুনিব নিবিচাৰে, আৰু যদি খঙত মাতোঁ হৈছে আৰু, কিন্তু যদি আপুনি মৰমত মা বা বাবা বুলি মাতিব তেতিয়া দৌৰি আহে, আৰু তাৰপিছত আপুনি মৰমত যিকোনো কামেই কৰাব পাৰে। এইবিলাক পদ্ধতি আমাৰ মায়ে আমাৰ লগত কৰিছিলে, আৰু এতিয়া বৰ্তমানো কৰে। যে কিবা কাম কৰাব লাগে তেতিয়া ধুনীয়াকৈ মা বাবা বুলি মাতিব, মাতিখিনিয়ে কামখিনি সিদ্ধি কৰি লয়। এইবোৰ বাস্তৱিক কথা, যিমান কৈ শেষে নহ'ব, যিহেতু জীৱনৰ প্ৰতিটো মুহূৰ্ততে আমাৰ এইবোৰ ঘটনা ঘটিয়ে থাকে। সেয়েহে আজিলৈ আৰু ইমানতে এৰিছোঁ। মোক দিয়া আপোনালোকৰ অমূল্য সময়খিনিৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বিশ্বাস আপোনালোকে অলপ হ'লেও উপকৃত হ'ব। আপোনালোকৰ সুদিহা পৰামৰ্শ মোৰ কাম্য। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।